ফ্ৰী ফায়াৰ খেলাৰ লোকসকলৰ বাবে লৈ আহিছোঁ এটা বেয়া খবৰ। ইতিমধ্যে ইণ্ডিয়া গভৰ্ণমেণ্টে অফিচিয়েলি এনাউন্স কৰিলে যে ফ্ৰী ফায়াৰ বন্ধ হ'ব। গভৰ্ণমেণ্টে আগতেও বহুত পপুলাৰ গেম আৰু এপ্লিকেশ্যন বন্ধ কৰিলে। তাৰে ভিতৰত আছিল এটা পাবজি আৰু এটা আছিল ইউচি ব্ৰাউজাৰ। আৰু চবতকৈ বেছি পপুলাৰ এপ্লিকেশ্যনটো আছিল টিকটক। অতি কম সময়ৰ ভিতৰত টিকটকত হায়েষ্ট ডাউনলোডিং এপ হিচাপে নাম্বাৰ 1ত আহিছিল আমাৰ ইণ্ডিয়াত। টিকটক আজি আমাৰ দেশত নাই, কিন্তু বাকীবোৰ দেশত এতিয়াও চলি আছে। আৰু আপুনি জানি আচৰিত হ'ব যে টিকটক হৈছে হায়েষ্ট ইউজ এপ্লিকেশ্যন। ভাবকচোন তেনেহ'লে কিমান মানুহে টিকটক ইউজ কৰে। গভৰ্ণমেণ্টে এই এপ্লিকেশ্যনবোৰ বন্ধ কৰাৰ কাৰণটো কৈছে যে এই এপ্লিকেশ্যনবোৰ সাধাৰণ জনসাধাৰণৰ বাবে ছেফ নহয়। আমাৰ কিছুমান প্ৰাইভেট ইনফৰমেশ্যনবোৰ লিক হ'ব পাৰে আৰু ধৰক কেতিয়াবা আমি কিছুমান ফ্ৰডত ভুগিব পাৰোঁ। চ' সেইটো কাৰণে চাইনাৰ এপ্লিকেশ্যনৰ ওপৰত ইণ্ডিয়া গভৰ্ণমেণ্টে ভৰসা নকৰি ইতিমধ্যে এই সিদ্ধান্ত লৈছে। মোদী গভৰ্ণমেণ্টৰ চাইনাৰ ওপৰত একদমেই বিশ্বাস নাইকিয়া হৈ গ'ল এনেকুৱা যেন লাগিছে এতিয়া। আৰু নহ'বনো কেলে, কাৰণ আমাৰ লগত যিহেতু তাহাঁতে ডন কৰি থাকিবলৈ বিচাৰে এনি টাইম। আজি সঁচাকৈ ফ্ৰী ফায়াৰ খেলাৰ লোকসকলে দুখ কৰিছে আৰু ময়ো বুজি পাইছোঁ তেওঁলোকৰ দুখ। কিন্তু কি কৰিব কওক, গভৰ্ণমেণ্টে যি ফেচলা লৈছে সেয়াই এতিয়া সত্য বুলি আমি মানি ল'ব লাগিব। 54টা এপ্লিকেশ্যনৰ ভিতৰত কেইটামান মই ক'বলৈ ট্ৰাই কৰিছোঁ। সেইকেইটা হৈছে চুইট চেলফি কেমেৰা, বহুত ফেমাছ আছিল। ছেকেণ্ডটো হৈছে বিউটি কেমেৰা। ভিভা ভিডিঅ' এই এপ্লিকেশ্যনটো আমাৰ মাজত বহুতেই ফেমাছ আছিল। আৰু 54টা এপ্লিকেশ্যনৰ তাৰে কমপ্লিট লিষ্ট আপোনালোকে চাই লওক। আৰু বন্ধুসকল, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ যদি চাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব।